এতিয়া বনাম কুকুৰা মাংসৰ খিচিৰি। এইবিধ বনাবৰ কাৰণে লৈছোঁ এয়া কুকুৰা মাংস, জহা চাউল, মগু দালি, নতুন সৰু আলু, পিঁয়াজ, দালচেনি, ইলাচি, তেজপাত, সৰিয়হৰ তেল, হালধি, নিমখ, গৰম মছলা, শুকান জলকীয়া গুড়ি, নহৰু আৰু আদাৰ পেষ্ট। প্ৰথম চাউল ধুই ল'লোঁ, মগু দালি ধুই ল'লোঁ, আলু সিজাই বাকলি গুচাই লৈছোঁ, পিঁয়াজ কুটি ল'লোঁ, আদা নহৰু পিচি লৈছোঁ। কুকুৰা মাংসৰ খিচিৰি বনাবৰ কাৰণে তেল গৰম কৰি ল'লোঁ। তেলখিনি গৰম হৈছে, ইয়াত এতিয়া ইলাচি আৰু দালচেনি দি দিলোঁ। ইলাচি দালচেনি দি লৈ তেজপাত দি দিলোঁ। এতিয়া ৰঙচুৱাকৈ অকণমান ভাজি ল'ম। এতিয়া ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি আধা ভাজা হৈছে, ইয়াত এতিয়া পিচি থোৱা আদাখিনি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। ইয়াত এতিয়া 1 কাপ পানী দি দিম। হালধি দিলোঁ, 1 চামুচ দিছোঁ হালধি, জলকীয়া গুড়ি আৰু নিমখ। এতিয়া 10 মিনিট সময় লৰাই ল'ম। মছলাখিনি ভালদৰে উতলিছে, ইয়াত এতিয়া মাংসখিনি দি দিম। এখন ঢাকোন দি ঢাকোন মাৰি দিম। 10 মিনিট উতলাম। মাংসটো অলপ সিজিলে ইয়াত এতিয়া গোটা আলু দি দিলোঁ। গোটা আলুটো তেলত ভাজি ল'ব পাৰি, মই ভাজি লোৱা নাই। গৰম মছলা দি দিলোঁ। ইয়াত এতিয়া অলপ গৰম পানী দি দিম। উতলি আছে, বৰ ধুনীয়াকৈ মাংসখিনি সিজিছে। ইয়াত এতিয়া জিৰা গুড়া অলপ দি দিলোঁ। আৰু মগু দালিখিনি ধুই থৈছিলোঁ, ইয়াত দি দিলোঁ। আৰু জহা চাউল ধুই থৈছিলোঁ, দি দিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ। এতিয়া 10 মিনিট সময় ঢাকোন মাৰি থৈ দিম। খিচিৰিখিনি আধা সিজিছে, গোন্ধ বৰ ধুনীয়া। এতিয়া কম জুইত ঢাকোন মাৰি থ'ম।
ঢাকোনখন খুলি দিলোঁ। এতিয়া লৰাই দিম। বৰ ধুনীয়াকৈ খিচিৰিখিনি হৈ গ'ল। ধুনীয়াকৈ সিজিলে। যদি জুলীয়াকৈ খাব বিচাৰে তেন্তে জুলীয়াও কৰি ৰাখিব পাৰিব। অলপ পানীটো বেছি দিব লাগিব তেতিয়া। মই অলপ ডাঠকৈ ৰাখিছোঁ। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰিম।